আজিৰ পৰা 1.5 বছৰ আগতে ৰিচাছ কিচেন ফুড অফ ট্ৰেডিশ্যন নামৰ এই ক্লাউড কিচেনখন ষ্টাৰ্ট কৰিছিলোঁ। ষ্টাৰ্ট কৰাৰ আগতে কেতিয়াও ভবা নাছিলোঁ আপোনালোকে ইমান মৰম দিব, আৰু ইমান মৰম আৰু ভালপোৱা দিয়াৰ কাৰণে আমি সকলোৱে আপোনালোকৰ আগত কৃতজ্ঞ। আৰু মই আজি জনাব বিচাৰোঁ যে আমি ৰিচাছ কিচেন ফুড অফ ট্ৰেডিশ্যনৰ লৈ এটা ডাঙৰ ডিচিশ্যন ল'ব গৈ আছোঁ। আশা কৰোঁ এই ডিচিশ্যনটো যেতিয়া আপোনালোকে গম পাব, আমাক আগৰ নিচিনাকৈ বা আগতকৈ বেছি আঁকোৱালি ল'ব। আমাৰ যি ডিচিশ্যন, সেই ডিচিশ্যনৰ ওপৰত অলপ কৰিবলগীয়া কাম আছে। কামখিনি শেষ হোৱাৰ পিছতে আমি আপোনালোকক আপডেটখিনি দি দিম। আমাৰ সকলো পেজত বা লাইভৰ জৰিয়তেও আপোনালোকে আপডেটখিনি পাই যাব। আজি আমাৰ এই ভেজ প্লেটাৰত আছিলে বাটাৰ পনীৰ, হোৱাইট প্লাউ আৰু মিঠা চাটনি, আৰু লগতে আছিলে স্লাড। আপোনালোকেও যদি এই ধৰণৰ অৰ্ডাৰ দিব বিচাৰে নিশ্চয় দিব পাৰিব। তাৰ কাৰণে জাষ্ট কল বা হোৱাটছআপ কৰিলেই হ'ল।